Hey guys, welcome my YouTube channel Captain Block 16. মই আছো জেঠাই হতৰ ঘৰত আৰু মই ৰাতি ব্লগ কৰি আছো এতিয়া খোৱা টাইম হৈ আছে ইয়াত আছে আমাৰ সাৰি বামৰ টিকু খাই আছে আমাৰ আঙ্গুৰ মই আঙ্গুৰ দিকে তাক ফুচলা ৰাখিছো কাৰণ বৌহতে খাই আছে ভাত নহলে এই বৌক এৰি নিদিয়ে কালি থাকে দেখিছে মই কি কৰি থৈছো তাক গাইস নহলে এই বৌক ভাত খাব নিদাই তাৰ হাতত আঙ্গুৰ দি থৈছো মই আৰু এইটো আঙ্গুৰৰ বাটি লুকাই লৈছে নহলে এইটো বাৰ লৰা হি কাৰি লব ভয়তে মানে হি এনে কৰিছে ডাঙৰ মা আৰু এফিনে আমাৰ বৌ আৰু বায়ে খাই আছে ভাত এয়া বৌ এয়া ভাত আৰু বা আৰু এয়া আমাৰ সংগীতা মামাৰ ছোৱালী হয় বা কি কৈছে শুনছেনে গাইস মেকআপ কৰা নাই কাৰণে বোলে চেহেৰাটো দেখা নাই কালিকে চাব আজি যেহেতু হেয়াৰটোকে আহিছে হাই বলো হাই এইজনী হাত ভাঙা আৰু ভাল কাম কৰিব এলাহ কাম কৰিব হেৰিতে মানে ই একদম হাতৰ বেণ্ডেজ চেনিছ লৈছে হাতৰ দুখ পাইছিল একচুয়ালি আৰু এইটো আমাৰ টিকু চাই পঠাই আছে ইফালৰ পৰা এয়া বৌ আমাৰ টিকলুৰ মা বৌ হয় ডাঙৰ বৌ আৰু এপিনে আমাৰ জেঠাই ডাঙৰ মায়ে কৰি আছে পুৰা একদম ভাত সাৰ্ভ কৰি আছে সবকে একদম কি বনাইছে দেখাই আছো গটিকে চাই থাকক আৰু ইপিনে আছে আমাৰ দাদাহতে পুৰা জিঅ ধৰি আছে বুঢ়া ধৰে আৰু ইপিনে আমাৰ যেহেতু গাহৰি মেন ন সেইকাৰণে গাহৰি পুৰা সাৰ্ভ কৰিছে আৰু একদম bare গাহৰি লাইনটো অকমান হেৰি হৈছে কাৰণে অকমান আন্ধাৰ দেখিছে একো চাটনি আৰু আমাৰ টিকলু কিবা কৈছে টিকলু গুড মৰ্নিং কালি ৰাতি যেহেতু ষ্টাৰ্ট কৰিলো আজি প্ৰগ্ৰাম আমাৰ টিকলিজনী যেহেতু আজি বাৰ্থডে পাৰ্টি আছে তাই গতিকে চাই থাকক আমি এতিয়া চাৰ্জত যাব ওলাইছো পুৰা দখনা চখনা পিন্ধি লৈছো আৰু জেঠাইহঁতৰ গাঁৱৰ চাৰ্জত মই আগতে আহিছিলো যেতিয়া ইয়াতে মানে সৰু থাকোঁতে খুব গৈ থকা আছিল আজি আপোনালোককো দেখাম আমি কোন কোন গৈছো সংগীতা বৌ এইপিনে ডাঙৰ বৌ এইজনী সৰু বৌ আৰু টিকলি আছে বাইদেউজনী লৈ আছে আৰু মই পিন্ধিছো দখনা আমি হ'ল বাইদেউ ভনী আমি হৈছে বাইক আৰু ভনী বা মজা দেই বা মজা স্কুটি চলাই মজা লাগিছে কি বুলি কয় এইটো ফুলটো দেখা বেছ ফুল লৈছো ফুল দান দিবলৈ এইটোৱে আছিলে চাৰ্চ আমি ওলালো বৌহঁতে গৈ আছে এতিয়া ইপিনে আমাৰ কৰি আছে কাম এইজনী আমাৰ বৌ দেই চব্জি কাটি আছে বুঢ়া হাই কদে পজিশন দে পজ দিছে মাষ্টাৰনি গন্থান 3 বোলে কিবা ডায়লগ আৰু দেই এইটো মুঠতে এইফালে কৰি আছে ব্ৰইলাৰ ক্লিনিং আৰু এইপিনে লোকেল মুৰ্গী এয়া আমাৰ বাচ্চা পাৰ্টি পুৰা বেলুন ফুলৰ লাগি আছে গাইস এয়া বাৰ্থডে গাৰ্লজনী কি যে কৰিছে বাও Yo, what's up, guys? What's up, guys? Oh, pekla bilu flower. Ayah, bilu flower malam boleh sih. দাদা এবাৰ চাই ফেলে আমাৰ মাংস কাটা মানুহ দেই আছে আমাৰ এই ককা একদম লোকেল মুৰ্গী কাটিছে দাঁত লৈ হেৰি কৰি আছে চিকেন স্লাড বনাই আছে স্লাড মোৰ একদম পূৰ্ণ পাৰ পৰিছে আৰু দেই পায়স বাইদেউসকল কি বনাইছে আপোনালোকে গাইস হাতাটো দেখিছে নে সবাই তাৰপিছত লোকেল মুৰ্গী মাটিমাহ এয়া যে লোকেল মুৰ্গী মাটিমাহ আমাৰ ৰান্ধনী এই দুজনী এইজনী হৈছে আমাৰ মাজু জেঠাই এইজনী সৰু জেঠাই
আৰু হেতাটো চাইছেনে গাইছ কি ধুনীয়া অনলাইন কি হাত কৰিছে সকল আৰু ইপিনে ইমান ডেকৰেট কৰিছে এতিয়া চেঞ্জ কৰি ক'ত গ'ল ৰাতি এইকেইটা আমাৰ দৰ্শক দেই টিভি চোৱা আৰু ইয়াত চাওক ফাইনেলি আমাৰ ইয়াত বেলুনৰ এইজনী মানে ইমান লুকাই চেহেৰাটো কোনোবা চাই অনলাইনত কোনোবা গাইজ কোনোবা আছে নেকি এক লাইক কৰা তেনেকুৱা ইমান মানে ঢাকি তো এইজনী মানে ফিউজ কেক কৰি চেছ खत्म अरे कहना क्या चाहते हो कौन है ये लोग कहां से आते हैं বেলুন ফুলাই বনাবলৈ কেনেকুৱা লাগিছে ভাগৰ চাগৰ লাগিছে নাই ছোৱালী কেইজনী লগা নাই কোনোবা ফ্ৰেণ্ড আছে মানে মোক মাতিবা বিয়াত মই বেলুন ফুলাই দিম এটা লুকাই কিয় ফুৰিছা এক্সিডেণ্ট দেখাইছে এই মানে বিয়া হোৱাৰ পিছত গাইছ এইটো লাইফ হয় কবিতা বাইদেউ ডেকোৰেশন কৰাত ব্যস্ত হৈ আছে আমি সব কুছ রেডি কৰি দিলো তাৰ পিছত একদম আহি কিনে বিচি দেখাই আছে সি একদম বাৰে হিয়ে অকলে কৰিছে আৰু যেনেবা লাজ নাই লগা এতিয়া পিছত কব কি মই কৰিছো एकदम चुपचाप हाँ कविता बर्थडे गर्ल का पापा जी ओ আমাৰ এতিয়া গ্ৰেচিৰ বাৰ্থডে যিহেতু সেলিব্ৰেট কৰিব কেক কাটিব হ্যাপি বাৰ্থডে টু ইউ Hi there. Guys, good morning. Finally next day আজি আৰু কালি ৰাতি দেখুৱাই নহল ভাগৰ চাগৰ লাগি গল কাম চাম কৰিছে এতিয়া আমি একদম টুপুলি লৈ কেনে গা ধুবলৈ গৈ আছো এইপিনে আছে জুতা এয়া ধবিকা ধুলাই গাইস ফাইনেলি গা চা ধোৱা হৈ গল আৰু কাপোৰ চাপোৰ তাতে ধুই মেলি দিছোঁ পিছতকে লৈ যাম বৰষুণ অকণকে পৰিছিলে হ'লেও ফটাফট গা দিলোঁ এতিয়া কালি যেহেতু প্ৰগ্ৰাম শেষ হ'ল মই পৰহিৰ পৰাই এইটো ব্লগ অকণকে বনাইছোঁ গতিকে আজিলৈ শেষ কৰোঁ আৰু ইমানকণতে চ' প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নতুনকৈ যিসকল আছে গতিকে বাই